हेलो एभ्रिवान रिजुमुनि ब्लगर आन एटा भिडिओলৈ स्वागतम জনাইছো। আজি আপোনালোকৰ মাজলৈ আন এখন ৰেচিপি লৈ আহিছো। ৰেচিপিখনত থাকিব কণী আৰু সৰিয়হৰ জোল। প্ৰথমে সৰিয়হখিনি কেইঘণ্টামান তিয়াই থলো, তাৰ পাছতে মিক্সাৰত মাৰি গুড়া কৰি ললো। আনফালে কণী আৰু আলু বইল কৰি ললো। মই পেকেট মছলাবোৰ খুব কমেই ইউজ কৰো। আৰু ইয়াত লৈছো কণী, এটা পিয়াজ, এটা ৰহুন, হালধি, নিমখ আৰু আনফালে লৈছো জলকীয়া গুড়া। এয়া হলে পেকেটৰ নহয় দেই, ঘৰতে ধুনীয়াকৈ গুড়া কৰি থৈ দিছিলো। ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি থব। তেতিয়া ভাল লগা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব। কেৰাহীখনত তেল গৰম হ'ল। প্ৰথমে তেলখিনি গৰম হোৱাৰ পাছতে মিঠি গুটি কেইটামান ছটিয়াই দিলো। প্ৰথমে কণীকেইটা ফ্ৰাই কৰি ল'ম। এতিয়া হালধি নিমখ দি অলপ সময় ফ্ৰাই কৰি থাকিম। ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া গৰম তেলখিনিতে কাটি থোৱা পিয়াজ ৰহুনখিনি দি দিম। আৰু তেজপাত দুটাও দিছো। এতিয়া জলকীয়া গুড়াখিনি দি অলপ লৰাই থাকিম। অলপ লৰাই হোৱাৰ পাছতে এতিয়া সৰিয়হখিনি দি দিম। সৰিয়হখিনি ধুনীয়াকৈ চেপি ল'ব। মই সৰিয়হখিনি ধুনীয়াকৈ চেপি সিঠাটো পেলাই তাৰ পানীটোহে দিছোঁ। যদি বগা সৰিয়হ হয় তেতিয়াহ'লে ৰেচিপিখন বেছি টেষ্টি হয়। আৰু এতিয়া জোলখিনি পাক নুঠালৈ অলপ সময় বহাই থৈ দিম গেছতে। অলপ টাইম উতলাৰ পাছতে কণীকেইটা দি দিম। আৰু এতিয়া জোলটো লাহে লাহে ডাঠ হৈছে। আৰু আপোনালোকে সৰিয়হৰ জোল খাই কেনে পায় বাৰু? মই হ'লে বহুত ভাল পাওঁ। আৰু এতিয়া মোৰ সৰিয়হৰ জোলখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। এনেদৰে ভাল লগা ৰেচিপিবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।